গুড মৰ্নিং সকলোকে। আজি উঠিলোঁ ৰাতিপুৱাই, কাৰণ আজি হৈছে বিহু আৰু বিহুত ৰাতিপুৱাই উঠিবই লাগিব। কিছুমান কাম বন কৰিবলৈ আছে। কি কৰিলোঁ সেইবোৰ দেখুৱাই যাম, আপোনালোকে ব্লগটো শেষলৈকে চাওক। আৰু এয়া অলপ ৰাতিপুৱাৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু সদায় পুৱা উঠিয়েই মোৰ ফুলনিখনলৈ এপাক চোৱাটো মোৰ অভ্যাস। আৰু চাই ভাল লাগে, মনটো ভাল লাগে, চকুহাল ভাল লাগে, সেইকাৰণে চাই আহোঁ। তাৰপিছত ন কিবা ক'বা মোক ক'বা? হাই কোৱা, হাই গুড মৰ্নিং। আৰু ই সেৱা কৰি আছে, তাক মানে খানা লাগে ৰাতিপুৱাৰ। কি লাগে? আজি হৈছে শনিবাৰ 13 এপ্ৰিল, গৰু বিহু। আৰু গৰু বিহুৰ কাৰণে পুৱাই উঠিলোঁ, অলপ ফুৰি আহিলোঁ, বা আহিছিল, বাক উঠোৱা আহিলোঁ। আৰু এতিয়া দেউতাৰ লগত যাই আছোঁ দীঘলতি পাত আনিবলৈ। এয়া আমি বাৰীলৈ যাই আছোঁ দীঘলতি পাত আনিবলৈ। মাখিয়তিটো বাৰু নাই আমাৰ তাত, আনিব লাগিব ক'ৰ পৰা। আৰু লগতে ধুনীয়া সেউজীয়াবোৰো দেখুৱাই যাম। চাওকচোন ৰাতিপুৱাৰ কি ধুনীয়া সুন্দৰ এটা পৰিৱেশ। আৰু এয়া দেউতাৰ লগত আহি পালোঁ। এই দীঘলতিৰ গছডাল আমাৰ একদম বাৰীৰ পিছপিনে আছে, শেষত দেউতাই কাটি আছে। সকলোবোৰ যিটো অসমীয়া গৰু বিহুৰ নিয়ম, গৰুক গা ধুওৱা, সেৱা কৰা, সেইবিলাক সকলোবোৰ এই ভিডিঅ'টোত মই কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। ভাবিছোঁ আপোনালোকে বুজি পাব। এতিয়া গৰুৰ শিঙত তেল দিব, তেল দিলে গৰুৰ শিঙত তেল দি যে আমি ঘঁহিব লাগে, সেইটো নিয়ম কৰিব, দেখুৱাই যাওঁ। আৰু গৰুক গা ধোৱাৰ আগতে এনেকৈ শিঙত তেল দি লোৱা হয়। আৰু সেই তেলটোকে আমি মানুহে গা ধোৱাৰ পিছত গায়ে মূৰে সানিব লাগে। কাৰণ গৰুৰ শিঙত ঘঁহা তেলটো আমি মানুহে ঘঁহিলে, গা ধুই উঠি ঘঁহিলে বেমাৰ আজাৰবোৰ শৰীৰৰ পৰা দূৰ হয় বুলি এটা মনোবিশ্বাস আছে। আৰু অতীজৰে পৰা এনেকৈয়ে গৰু বিহুটো আমি পালন কৰি আহিছোঁ। আৰু এয়া আম বুটলি আনিছোঁ, আমৰ কলি বটিব লাগিব। আৰু মাহ, হালধি, আম এনেদৰে বটি ল'লোঁ। লগতে লাও বেঙেনাৰ মালাকেইডালো গাঁঠা হ'ল, দেউতাই গাঁঠিলে চব। আৰু গৰুক গা ধোৱাৰ নিয়ম আৰম্ভ হ'ল। আৰু এনেদৰে গৰুক গা ধুৱাওঁতেই কোৱা হয় যে লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মায়ে সৰু বাপে সৰু তই হবি বৰ গৰু বুলি কোৱা হয়। তাৰপিছত আমাৰ ৰাতিপুৱাৰ পৰ্বখিনি গ'ল। আৰু আমি তাৰ মাজতে জলপান খাই ল'লোঁ, দৈ চিৰা। প্ৰত্যেক বছৰে এনেকৈ দেউতাৰ লগত এই পাতবোৰ আনিব যাওঁ, লগতে শিকিও গৈছোঁ। আৰু এয়া হৈছে আগ্ৰা পাত। আমি ইয়াৰ ফুলটো যে সৰুতে ক্লিপৰ নিচিনা ব্যৱহাৰ কৰিছিলোঁ, এয়া হৈছে সৰু বিহু, বৰ বিহু, এতিয়া এইবোৰ সকলোবোৰ দিয়া হয় জাক দিওঁতে। আৰু ইয়াৰ মাজতে সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ। আৰু এয়া সন্ধিয়া ভাগত মায়ে গৰুক দানা খুৱাই আছে। আমাৰ বিহু হৈছে 7টা আৰু আজি বিহুৰ প্ৰথমটি দিন। গৰু ম'হৰ, গৰু ছাগলীৰ যাতে কোনো বেমাৰ আজাৰ নহয়, তাৰ কাৰণে এই থোপাটো দিয়া হয়, আগ্ৰা পাত। আৰু এনেকৈ দেউতাই নিয়মবোৰ কৰি আছে। গোহালিৰ আগত কৰিব লাগে। আমাৰ 2টা গোহালি, তাৰ 2টাৰ আগতো কৰিছে। আৰু গৰুক বিহুৱান দি ঘৰ সোমোৱাৰ, মানে গোহালি ঘৰ সোমোৱাৰ আগতে সেইবোৰ চাফা কৰি লোৱা হয়। গোহালিটো পূৰা সম্পূৰ্ণ চাফা কৰি পানী ছটিয়াই দিয়া হয়। দেউতাই নিয়মবোৰ কৰি আছে। গোহালিৰ আগত কৰিব লাগে। আমাৰ 2টা গোহালি, তাৰ 2টাৰ আগতো জাক দিছে। আৰু গৰুক বিহুৱান দি ঘৰ সোমোৱাৰ, মানে গোহালি ঘৰ সোমোৱাৰ আগতে সেইবোৰ চাফা কৰি লোৱা হয়। গোহালিটো পূৰা সম্পূৰ্ণ চাফা কৰি পানী ছটিয়াই দিয়া হয়, চাফ চিকুণ কৰি ৰখা হয়। আৰু গৰুকেইটাকো গোহালিত সোমোৱাৰ আগতে ভৰিকেইটা ধুৱাই দিয়া হয় ভালদৰে। তাৰপিছত বিহুৱান দি জাকৰ আগত বাও দিয়া হয়, যাতে বেমাৰ আজাৰবোৰ দূৰ হয়। আৰু দীঘলতি মাখিয়তী পাত গোহালিত কিহৰ কাৰণে ৰখা হয় সেই কথাও দেউতাই সুন্দৰকৈ বুজাই দিছে। গৰুৰ বসন্ত, চপকা বেমাৰবিলাক যাতে নহয়, আৰু গৰুক বাদ গেলি যাতে ঘূৰি আহে।